ভগৱানৰ সৃষ্টিৰ প্ৰতিটো বস্তুৱেই অতি ধুনীয়া আমি সকলোৱে বহুত ধুনীয়া কিন্তু নিজকে অলপ প্ৰেজেণ্টেবল মেইনটেইন কৰি ৰাখিলে কি হয় আমাৰ কনফিডেণ্ট লেভেলটো বাঢ়ে তো আমি সকলোৱে অলপ যিমান পাৰোঁ নিজকে মেইনটেইন কৰি ৰাখিব ট্ৰাই কৰিব লাগে তো মই এফালে গৈ আছোঁ সেইটো কাৰণে অকণমান নিজকে ঠিক ঠাক কৰি ল'লোঁ তো ফাৰ্ষ্ট এটা বায়'টিকৰ মইশ্চাৰাইজাৰ লগাই পেলাই ভাবিলোঁ আইব্ৰ'ডাল অলপ ঠিক কৰিলোঁ দেন মই আইব্ৰ'টো ঠিক কৰি তাৰপিছত লিপষ্টিক অকণমান লগাই ল'লোঁ মই লিপষ্টিক খুব কম লগাওঁ আৰু লগালোঁ লাইট কালাৰ লগাওঁ যিহেতু এতিয়া এটা বাৰ্থডে পাৰ্টিত গৈ আছোঁ কাৰণে ভাবিলোঁ নাই অলপ লিপষ্টিক লগাই লওঁ তো লাইটকৈ অকণমান লিপষ্টিক লগাই ল'লোঁ দেন ভাবিলোঁ আইলাইনাৰটো লগালোঁ আৰু নৰ্মেলি মই আইলাইনাৰ স্কিপ নকৰোঁ মই আইলাইনাৰ লগাওঁৱেই মই লিপষ্টিক কম লগাওঁ কিন্তু মই লাইনাৰ লগাওঁৱেই তো ধুনীয়াকৈ মই লাইনাৰ চাইনাৰ লগাই ল'লোঁ দেন চুলিকেইডাল ধুনীয়াকৈ বান্ধি কৰি ল'লোঁ তাৰপাছত সিন্দুৰ আৰু বিন্দুটো লগাই ল'লোঁ দেন মই অলমষ্ট ৰেডি হৈছিলোঁ দেন ভাবিলোঁ যে ফুলিযোৰ পিন্ধি লওঁ ড্ৰেছটোৰ লগত মিলাই এইযোৰ ফুলি ধুনীয়াকৈ গৈ আছিলে তো এইযোৰ ফুলি ধুনীয়াকৈ পিন্ধি ল'লোঁ দেন মই ৰেডি আৰু মই এতিয়া গৈ আছোঁ ভাগিনটোৰ বাৰ্থডে তাৰো মিনি ব্লগ আহিছে ষ্টে টিউন বাই